प्रत्येक एमएससी समष्टित राइजर लगत आलाप आलोचना करी राइजर मेमोरेंडाम দিব লগতে মনত কথা যেটা কব এইবিলাক আমি গ্রহণ কৰিবৰ কাৰণে আমি প্ৰত্যেক এমএসসি সমষ্টিত আমি আহিছোঁ আহি আজি ইয়াত সুচিন্তা সমষ্টিত আহি পালোঁ আৰু ৰাইজৰ পৰা আমি আলাপ আলোচনা কৰিছোঁ ৰাইজৰ অভাৱ অভিযোগবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি যিমানখিনি আঁচনি তেওঁলোকে দিছে এইবিলাকৰ এটা বুকলেট হিচাপে আমি বনাওঁ অসম চৰকাৰৰ কেন্দ্ৰ চৰকাৰৰ লগত আৰু কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা আমি যিমান পাৰোঁ সেই গোটেইখিনি আঁচনি কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ আৰু দুমাহৰ ভিতৰতে সেই আঁচনিবিলাক যিমানখিনি তেওঁলোকে দিছে বা মনৰ কথা যিবিলাক কৈছে সেই গোটেইখিনি কথাবিলাক আমি দুমাহৰ ভিতৰতে আকৌ আমি এডভাৰটাইজমেণ্ট দিম টেণ্ডাৰ কৰিম তাৰপিছত আকৌ আমি ৰাইজৰ আগতে আমি আধা ৰাস্তা পাম সেইটো কাৰ্যসূচী হৈছে অকল ডেভেলপমেণ্টৰ কথা নহয় তেওঁলোকৰ মনত কথা যিবিলাকৰ আমাক লোকেল এমএসসি দিয়া পাইছে নেকি এমএলএ বিলাকৰ কিবা আপত্তি আছে নেকি বা কাৰ্বি আংলঙৰ চিএমক কিবা সুধিবলগীয়া আছে নেকি এই গোটেইখিনি বিতংভাৱে আলোচনা কৰিবৰ কাৰণে আজি ৰাইজৰ ওচৰত আমি আহিছোঁ जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे pen puthot ini tumalang nasi tangdun tu MLA Haranghat MLA Alangli dok